हाय हेलो नमस्कार वेलकम बैक माय यूट्यूब चैनल राभा बॉयज। आज आमी फुरब जाब ओलाइছো निश्चय आपनालोকৰ চিনাকি एक प्राकृतिक सुंदर ঠাই এয়া হল মালাং চিলডুবি জলপ্ৰপাত। এয়া আমি যাই আছো আসাম মেঘালয় সীমান্ত থকা বকো মালাং চিলডুবি ৱাটাৰফল আমাৰ গাঁৱৰ পৰা 8 কিলোমিটাৰ দূৰ হয় আৰু বৰ্তমান এতিয়া 1 বাজিছে আৰু 15 মিনিট মান হলে যাই পাম আৰু ভিডিওটো স্কিপ নকৰাকৈ হিফালকে চাই থাকক। फाइनली आमी आহি পালো एकदम ধুনিয়া লোকেশন আৰু ওপৰত যাম মেইন লোকেশন ওপৰত আছে। পুনৰবাৰ হাই হেলো নমস্কাৰ ওয়েলকাম বেক মাই ইউটিউব চেনেল ৰাভা বয়জ। যি সকলে মোৰ ভিডিওটো চাই আছা এই জলপ্ৰপাতলৈ স্বাগতম জনালো। ব্লগ এতিয়া দেৰি নকৰি মেইন লোকেশনলৈ যাও। lagi jadi udah lagi deh tuh apa ya palu hero lo mana sih di situ naik deh kurang lagi gel ini Rafa boy oh ya main jaga kini paisuhi ikle dekhasu
ঠাণ্ডা ওলাই আছে এটা নিয়ৰৰ পুলি আৰু এটা আহি ধুনীয়া লাগে যিটো কিনিব যদি অহা নাই কিনিবলৈ অহা নাই এটা আহিব পাৰে আৰু আহি মজা লাগে আৰু এইখিনি চাই যাব আৰু এয়া চাওক কি ধুনীয়া এইটোৱে হ'ল মেইন লোকেশ্যন ৱাটাৰফল মেইন লোকেশ্যনটো এইটোৱে হ'ল যিসকলে অহা নাই আৰু যিসকলে আহিছে তথাপিও ভিডিঅ'টো চাই থাকক বৰ্তমান ঠাণ্ডা বতৰত আহিছোঁ ইয়াত ইমান মানুহ নাই বাৰু ইয়াত গৰম দিনতহে বহুত মানুহ আহে বহুতে ইয়াত গা ধুই যায় আৰু এই লোকেশ্যনত পিকনিক খাব আহিব পাৰিব লাষ্ট ডিচেম্বৰ জানুৱাৰী মাঘ বিহুত ৱাটাৰফলটো চাবলৈ বিভিন্ন ঠাইৰ পৰা সকলো মানুহে আহে pohar paru bermenu di desa kuni jam बहुत कष्ट से ऊपर से আগৰফালে কি আছে কি নাই এইবিলাক চাই আহোঁ আৰু এতিয়া বলক ভিডিঅ'টো চাই থাকক সেইফালে চাই আছোঁ অলপমান পিছাৰ নেকি কেনেকুৱা লাগছে যাতে ভাল লাগছে না অলপমান আগৰফালে চাওঁ এয়া ধুনীয়া পৰিৱেশ এয়া হ'ল মালা বহুত Indoor masuk di itu hal cameraman asin, dia puri huri kamera utai ase, dia kore itu market arolo, acha.